নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আজি ২৬ মাৰ্চ আৰু অহাকালিলৈ ২৭ মাৰ্চৰ ৰাতিপুৱা ১০ বজালৈকে আছে ৰাম নৱমী। আপোনালোকেও কৰিব পাৰে মনৰ ইচ্ছা পূৰণ কৰিবৰ বাবে বিশেষ উপায়। আজি ২৬ মাৰ্চৰ সন্ধিয়া আপোনালোকে তুলসী গছৰ গুৰিত চাকি দিব, শ্ৰী ৰাম নাম জপ কৰিব ১০৮ বাৰ এগছি চাকি জ্বলাই, যদি পাৰে নিৰামিষ খাব। আৰু অহাকালিৰ ভিতৰত ৰাতিপুৱা ১০ বজাৰ ভিতৰত হনুমান বাবাৰ আপোনালোকে যিকোনো মন্ত্ৰ জপ কৰিব পাৰে। আৰু মন্ত্ৰ জপ কৰোঁতে শ্ৰীৰাম নাম আপোনালোকে প্ৰথমে জপ কৰিব, হিচাপ কৰিও জপ কৰিব পাৰে বা হিচাপ নকৰাকৈও জপ কৰিব পাৰে, কোনো কথা নাই। জপ কৰাৰ আগতে মনৰ ইচ্ছা কৈ ল'ব, তাৰপিছত শ্ৰীৰামৰ নাম জপ কৰিব ১০৮ বাৰ বা হিচাপ নকৰাকৈ ৫ মিনিট ১০ মিনিট এনেকৈ জপ কৰিব। তাৰপিছত হনুমান চালিচা ৩ বাৰ ৫ বাৰ ৭ বাৰ ১১ বাৰ ৯ বাৰ এনেকৈ আপোনালোকে পঢ়িব পাৰে। আৰু পঢ়োঁতে কি উদ্দেশ্য, আপোনাৰ কি সমস্যা হৈ আছে বা কি ইচ্ছা আপুনি পূৰণ হোৱাটো বিচাৰে সেই কথা কৈ ল'ব। আপোনাৰ ইচ্ছাবোৰ শীঘ্ৰেই পূৰণ হ'ব। ৰাম নাম জপ কৰাৰ লগতে হনুমান বাবাৰ বিভিন্ন উপায়, আগৰ ভিডিঅ'বোৰত দিয়া উপায় আপোনালোকে কৰিব পাৰে। যেনেকৈ স্বাস্তিক আঁকি নাৰিকল অৰ্পণ কৰিব পাৰে বা আগবঢ়াব পাৰে হনুমান বাবালৈ, চামেলি তেল সেন্দুৰ অৰ্পণ কৰিব পাৰে হনুমান বাবালৈ। মনত ৰাখিব, মন্ত্ৰ জপ কৰিলে বা যিকোনো উপায় কৰিলে নিৰামিষ খাব, ব্ৰহ্মচৰ্য পালন কৰিব বিবাহিতসকলে, আৰু ৰাগিয়াল বস্তুৰ পৰা দূৰত থাকিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।